এয়া আমাৰ মাউত গাঁৱলৈ আলহী এজন আহিছে, ইমান ভাল লাগিছে, মই ইমান ধুনীয়া বস্তু বিকিছোঁ হা, খুচৰিলে বাৰী মুচৰিলে দাড়ি, এইবোৰ ভোট জলকীয়া কিমান ভাল লাগে খাই হা, খাবলৈ ভাল পাবলৈ টান, গল্ডেন চান্স পালেহে পায়, চান্স দুটা, গল্ডেন চান্স এটা লাকেন চান্স, গ'লে ঘূৰি নাহে নে কি কোৱা? হয় হয়। ফিলিং মানে ঘূৰি কটা, ফিচিং মানে হাত কটা, ডেগি মানে টানি অনা, ট্ৰান্সপৰ্টিং হিৰো জেদে আনি হোম ডেলিভাৰী দিছোঁ, কিমান ভাগ্য। এইবোৰ গাখীৰ আছে হা, মোৰ গৰুবোৰ নাম কি, এজনী মৰমী, এজনী চেনেহী, এজনী লক্ষ্মী, এটা দিল বহা, এটা মন চোকা, কিমান আনন্দ বিন্দাছ। মই খেতি কৰোঁ, এইবোৰ চটপটি বিকিছোঁ, জিকা বিকিছোঁ, ডিজাইন হা, খুচৰিলে বাৰী মুচৰিলে দাড়ি, কি মজা ডাইলগ মাৰিছোঁ। মাটি ৰুব হুলাহুলি, কথা ক'ব খোলাখুলি, আমাৰ বাৰী বাঁহ গাজ আপোনালোকৰ খৰিচা, কথাটো বুজিছা, য়েছ আৰু ন', সঁচা আৰু মিছা, কি ধুনীয়া ভ্ৰাইটি হা। এইবাৰ মিহি ঘৰত খেতি কেনেকুৱা হ'ল? কহাইলোঁ, সমাইলোঁ, মৈয়ালোঁ, কঠীয়ালৈকে ৰুলোঁ, নিয়নি কৰিলোঁ, ধুমধুমা কাকো পথাৰত ফেলো বাৰী, লক্ষী পথাৰতে ধান হৈছে, কি মজা নহয় জানো? এই ডাইলগবোৰ ক'ব জানিব লাগিব, এনেই নহ'ব। আৰু খুচৰিলে বাৰী মুচৰিলে দাড়ি, কি মজা ডাইলগ। নমস্কাৰ, মোৰ নামটো নিৰঞ্জন গগৈ, অসমে চিনি পায়, অসমখন থৌ বাথৌ গৈ আছে, জুবিন দা, মিহি দা, দেৱজিৎ দা, উকিল দা, আটাইতকৈ ডেঞ্জাৰ্ছ মিহি দা। আৰু মিহি দা ব্ৰেইনটো কম্পিউটাৰটো চা, 16 কেজি ৰৌ মাছৰ মাথা খোৱা ব্ৰেইন, কেনেকুৱা ব্ৰেইন হ'ব। যেতিয়া মই সেনা বাহিনীলৈ ফোন মাৰোঁ কেনেকৈ এনেকৈ তিহিতি হেল্ল' মিহি ব্লেকেট বলাৰ 16 গাড়ী আমি ভেজাই মাউত গাঁৱছে, বানপানী আদি আহে গোটেইখন, ইমান ভাল লাগে। নমস্কাৰ তুমি আজি মিডিয়া এৰি দিয়াই পাই যাব অসমে হা। মোৰ নামটো নিৰঞ্জন গগৈ, মাউত গাঁও, একদম ফেমাছ আদৰ্শ খেতিয়ক।